গ'ল আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো সকলোৱে জানে যে ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ এনে এটা গ্ৰন্থ ৰচনা কৰিছিল সত্যৰঞ্জন বৰাই। তো মোৰ কথাত পৰিচয় দিয়াৰ লগে লগে তেওঁ যে এজন বিকল মানুহ, মানে মেণ্টেল বুলি ক'ব পাৰি, যাৰ কোনো জ্ঞান বোলা বস্তুটো নাই, তাক সেইটো বুলি সত্যৰঞ্জন বৰাক ক'ব পাৰি। কিয়নো কোনো এটা বস্তু সত্যটো নাজানি, মানে অসত্য কোনোবাই কিবা এটা উলিয়াইছে সেইটো চাই পঢ়ি কিনে নিজে এটা গ্ৰন্থ বনাই দিলে। তো এনেকুৱা কাৰণে তেওঁ বহুত পিনে কথা কৈছে। তো সঁচা কথাকে কৈছে মানুহে, যিবিলাকে তেওঁ বিৰোধ কৰিছে। বহুত হিন্দু ভাই ককাই আছে, বাই ভণ্টিবিলাকেও আছে, বাইদেউবিলাকেও আছে, যিবিলাকে বহুতেই অপজিশ্যন কৰিছে। তো মেইন কথাটো হ'ল যে তেখেতৰ ভুলটো তেখেতে স্বীকাৰ কৰিব লাগে আচলতে। কাৰণ এনেকুৱা গ্ৰন্থ, এনেকুৱা বিতৰ্কমূলক কথাবোৰ লৈ আচলতে মানুহে আজিকালি মানুহৰ লাগি থকা সংখ্যা বেছি হৈছে। তো এনেকুৱা আচলতে কৰিব নালাগে, কোনো ধৰ্মক লৈ খেলা কৰিব নালাগে আচলতে। সকলোৰে কাৰণে আৰু এটা কিতাপ মানে পাব্লিছ হ'বলৈ গৈ আছে, ISRAA। এইটো এটা সংগঠনৰ তৰফৰ পৰা আৰু এটা গ্ৰন্থ প্ৰকাশিত হ'বলৈ গৈ আছে। তো যিবিলাকে সেই ইছলাম আৰু কোৰাণৰ কলংকিত কথা এই গ্ৰন্থখন পঢ়িছে, সেইবিলাকলৈ অনুৰোধ ৰ'ল। আৰু যিবিলাকৰ মনত বেয়া ধাৰণা আছে কোৰাণ শ্বৰীফক লৈ, পবিত্ৰ কোৰাণ শ্বৰীফক লৈ যিবিলাকৰ মনত বেয়া ধাৰণা আছে, সেইবিলাকক মই অনুৰোধ জনাইছোঁ আপোনালোকে যাতে সেই ভ্ৰান্তি ভংগ, যিটো কিতাপ নতুনকৈ প্ৰকাশ হ'বলৈ গৈ আছে, ভ্ৰান্তি ভংগ নামৰ কিতাপখন হ'ব। তো সেই কিতাপখনো যাতে আপোনালোকে অধ্যয়ন কৰে, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। তো তেতিয়া আপোনালোকে বুজি পাব আচলতে ভুলটো কাৰ, সত্যৰঞ্জন বৰাদেৱৰ নেকি কোৰাণৰ। আচলতে কোৰাণ শ্বৰীফত কোনো ভুল নাই। আপোনালোকে নিজে যদি ভালকৈ অৰিজিনেল কোৰাণ শ্বৰীফৰ যিটো ট্ৰান্সলেশ্যন থাকে, সেইটো যদি আপোনালোকে অধ্যয়ন কৰে, কোনেও হয়তো ভুল ধৰিব নোৱাৰিব। কিন্তু সত্যৰঞ্জন বৰা কি কৰিলে, বেলেগ যিবিলাকে ইছলাম ধৰ্মৰ পৰা ফালৰি কয়, কাদিয়ানী বুলি কয় যে, সেই কাদিয়ানীবিলাকৰ কিতাপ এটা পঢ়ি সত্যৰঞ্জন বৰাদেৱে সেই যিটো ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ গ্ৰন্থখন লিখিছিল, সেইটো তেওঁলোকে কাদিয়ানী লিখা মানে গ্ৰন্থৰ পৰাহে বুজি পাইছিল। ভুল হ'বই তাতে, কাৰণ সিহঁতেতো ইছলাম ধৰ্ম সম্পূৰ্ণভাৱে মানি নচলে নহয়। সিহঁতৰ নিজৰ মতে কিতাপ গ্ৰন্থ কৰে, কোৰাণ শ্বৰীফ ব্যাখ্যা কৰে। তো এনেকৈ তৰ্ক হ'বই। বেলেগক ভুল দি লাভ নাই, দোষ দি লাভ নাই, আমাৰ মাজতো কিবা দোষ আছে। তো সেইকাৰণে যিবিলাকে এইটো বিষয় লৈ মানে এতিয়াও মনত বেয়া ভাৱ লৈ আছে, সেইবিলাকক লৈ অনুৰোধ, আপোনালোকে যিটো ভ্ৰান্তি ভংগ কিতাপখন আহি আছে, প্ৰকাশ হ'বলৈ গৈ আছে, আপোনালোকে সেই কিতাপখন পঢ়ক, তাৰপিছত নিজৰ মতামতটো আগবঢ়াওক। তো এই ভ্ৰান্তি ভংগ কিতাপখনত এই ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ, এইটো যিবিলাক প্ৰশ্ন উত্তৰ আছিল, সকলো প্ৰশ্ন উত্তৰ ভ্ৰান্তি ভংগত আছে। তো সকলোলৈ অনুৰোধ ৰ'ল, আকৌ এবাৰ অনুৰোধ জনাইছোঁ, আপোনালোকে কিতাপটো পঢ়ক, তাৰপিছতহে আপোনালোকে বুজি পাব কোৰাণত কি আছে আচলতে, কি নাই। তো ধন্যবাদ, আজিলৈ ইমানেই। খোদা হাফিজ।